ডিয়েৰ প্ৰেমিকৰ পিছত এইবাৰ অ' মাই ডিয়েৰ প্ৰেমিকা। ডিয়েৰ প্ৰেমিক আছিল এগৰাকীৰ প্ৰেমত প্ৰতাৰিত হোৱা যুৱতীৰ কাহিনী আৰু অ' মাই ডিয়েৰ প্ৰেমিকা হৈছে প্ৰেমত প্ৰতাৰিত এজন যুৱকৰ দৃষ্টিভংগীৰে এক চিন্তা। অ' মাই ডিয়েৰ প্ৰেমিকা, তুমিয়েইতো আছিলা এদিন মোৰ ভালপোৱাৰ উশাহ, মোৰ সৰ্বস্ব তিয়াই পেলোৱা কৃষকৰ এজাক যেন হেঁপাহৰ বৰষুণ। তুমি আছিলা সৌ আকাশৰ গোটেইখিনি নীলা, তোমাৰ আগমনে কঢ়িয়াইছিল এচাটি বকুল মিহলি বতাহৰ ফুৰফুৰীয়া। উফ, কি যে এক সুবাস। এতিয়া তুমি হৈ ৰলা মোৰ বাবে মাথো এটি আধৰুৱা গান। তথাপিও এই অসম্পূৰ্ণতাত এতিয়াৰ মোৰ কোনো আক্ষেপ নাই জানা। পানীৰ পৰা তুলি অনা মাছক বালিত চটফটোৱা দেখিলে তুমি যে আনন্দ পোৱা, সেই কথা মই ভালদৰে জানো। সেয়েহে এই চিঠিখন দেখি এতিয়াও তোমাৰ প্ৰেমত পাগল প্ৰেমিক বুলি ভাবি খন্তেকৰ বাবে হ'লেও ৰোমাঞ্চিত নহবা। কিছু কথা বাকী থাকিল, সেয়েহে তোমাৰ নামত এয়া হয়তো মোৰ শেষ চিঠি। অ' মাই ডিয়েৰ প্ৰেমিকা, তোমাৰ ভাল লগা বেয়া লগা ঠেহ পেচ অভিমানৰ ওপৰত নিৰ্ভৰশীল নহয় এতিয়া মোৰ দিন ৰাতিৰ সুৰুজ আৰু জোন তৰাৰ অহা যোৱা। হাতৰ মুঠিত লুকুৱাই সাঁচি থোৱা প্ৰতাৰণাৰ ৰংখিনি মোৰ চকুলে ছটিয়াই যিদিনা তুমি আঁতৰি গৈছিলা, সেইদিনা মই শ্বাসৰুদ্ধ, সন্মুখ ধুঁৱলি কুঁৱলী। নিজমে নামিল ক'লা মেঘৰ ছায়া, শূন্যতা, শূন্যতা, কেৱল শূন্যতা। বাৰু সেইবোৰ বাদ দিওঁ এতিয়া। তুমি এৰি থৈ যোৱাৰ প্ৰায় 4 মাহমানৰ পিছৰ কথা। ইতিমধ্যেই বিচনাখনেই মোৰ চিৰলগৰী হৈ পৰিছিল। পোহৰলে ভয় হৈছিল মোৰ, খোৱা বোৱা প্ৰায় বাদেই দিছিলোঁ। তথাপিও মায়ে আহি বিচনাতে নিজ হাতেৰে ঠেলি হেঁচি দুগৰামান খুৱাই দিছিলহি। ধনীজনীয়েও পানীৰ মগ এটা লৈ কাষতে ৰৈ থাকে মোৰ মুখখন ধুৱাই দিবলৈ। সেদিন হঠাতে মই মাৰ আঁচলখন টানি মোৰ তিতি থকা মুখখন মুচিলোঁ। উচুপনি শুনি মূৰ তুলি চাই দেখিলোঁ মাৰ চকু পানীৰে উপচি পৰিছে। মাৰ আঁচলখনেও পাহৰণি গৰ্ভত হেৰাই যোৱা সন্তানৰ পৰশ পাই কঁপি উঠিছিল। সেয়ে হয়তো মাৰ চকুত বৰষুণ নামিল। বহুদিন মাৰ মুখখন ভালদৰে চোৱাই নাছিলোঁ। দুটি অন্ধকাৰ খুৰুঙত মাৰ উদাস চকুহালি। এক চেঁচা বতাহ সানি মা আঁতৰি গ'ল। দুখৰ গুমগুমনিৰ মাজতে ভণ্টীয়ে কওঁ নকওঁকৈ ক'লে, কোনো এক অজান আশংকাই মাক ৰাতি ৰাতি শুবলৈ নিদিয়ে। বিচনাৰ পৰা বাৰে বাৰে উঠি আহি হেনো মোৰ মুখখন চাই যায়হি। মোৰ অজ্ঞাতেই দুশ্চিন্তাৰ ভৰত মা ৰুগীয়া হ'ল। কথাকেইটা শেষ কৰি ভনীজনীয়েও তাইৰ দুখখিনি নীৰৱে পিঠলে। বজাৰ সমাৰকে ধৰি গোটেই ঘৰখনৰ দায়িত্ব যে এতিয়া তাইৰে ওপৰত। দুখ কৰিবলৈ তাই সময় ক'ত? পিতৃহাৰা ঘৰ এখনত পুত্ৰৰ দায়িত্ব কেনে হোৱাটো উচিত, সকলোবোৰে তেন্তে মই পাহৰি গ'লো। ধিক্কাৰ জীৱন। ঠিক সেইদিনাই কেইবা মাহৰ পিছত আইনাৰ সন্মুখত থিয় হৈ দাড়ি চুলিৰে একাকাৰ বিশৃংখল নিজ চেহেৰাটোৰ মাজতো আন এক ৰূপ বিচাৰি পালোঁ। সগৌৰৱে মুচিলোঁ তোমাৰ নাম প্ৰেমিকা। স্বীকাৰ কৰিলোঁ তুমি মাথো মোৰ প্ৰাক্তন প্ৰেমিকা। তুমি প্ৰবঞ্চনা কৰাৰ পিছত তোমাৰ পৰা মোলৈ উভতি আহিবলৈ বহুপৰ লাগিল যদিও সেই জানো সোনাৰ পৰা মুক্ত হৈ এতিয়া পুনৰ মাৰ নয়নৰ মণি দেহাটো হুম। তুমি মোবাইলত অনলাইন হৈ থাকিও মোৰ হোৱাটছএপত মেছেজ নপঢ়াৰ, উত্তৰ নিদিয়াক লৈ মোৰ আৰু কোনো আপত্তি নাই জানা। অ' মাই ডিয়াৰ এক্স,
প্ৰাক্তন প্ৰেমিকা, তুমি 24 ঘণ্টা এতিয়া মোবাইলত অনলাইন এক্টিভ থাকিব পাৰা। তোমাৰ দুৱাৰত আৰু মই টোকৰ নামাৰোঁ। ভীষণভাৱে প্ৰতাৰিত হোৱাৰ পিছতো কওঁ, মই চিৰকৃতজ্ঞ তোমাৰ প্ৰতি। মিছা প্ৰেমৰ নামত অন্ধ হৈ পৰা এটি সন্তানক পুনৰ মাতৃৰ বুকুলৈ ঘূৰি আহিবলৈ এক সুযোগ দিলা। এতিয়া ভালপোৱাৰে আপোনজনৰ পৃথিৱীখন সেউজীয়া কৰিম। আৰু এটা কথা, অতদিনে তোমাৰ মোবাইলত ভৰোৱা ৰিচাৰ্জৰ টকাকেইটাৰে এতিয়া ভনীজনীৰ মোবাইলটো ৰিচাৰ্জ কৰোঁ। বিনিময়ত তাই ফুলা লুচি আৰু বেঙেনা ফ্ৰাই বনায়। ৰাতিপুৱাৰ কেঁচা ৰ'দত আমি তিনিওটাই সেয়া মজা মাৰি খাওঁ। মাৰ চকুত এতিয়া এজাক তৰাই তীৰ বিৰাই। ভনীজনীক কিন্তু কাৰোবাৰ জীৱনৰ সম্পূৰ্ণ গান হ'বলৈ শিকাম, আধৰুৱা নহয়, যি গীতে সুমধুৰ লহৰ তুলিব আৰু আনজনলৈ কঢ়িয়াব এক জীৱনজোৰা প্ৰশান্তি। জানানে, মোৰ বাইকখনেও এতিয়া তোমাৰ ঘৰৰ সন্মুখৰ পথটি নাকচ কৰে। প্ৰতাৰকৰ ঠিকনা যেন যন্ত্ৰয়ো পাহৰিব খোজে। শেষত এটা কথা কওঁ, তোমাৰ গুড মৰ্ণিঙত সাৰ পোৱা অথবা তুমি গুড নাইট বুলি নোকোৱালৈকে চকুৰ পতাত জাপ নোখোৱা ল'ৰাটোৰ এতিয়া ভনীয়েকৰ চিঞৰত ৰাতিপুৱাই আৰু মাকৰ আঙুলিৰ বোলত ৰাতি নতুন নতুন সপোন নামে। ইতি, তুমি আটাইতকৈ ভয় খাই থকা কথাটোকে দেখোন উল্লেখেই নকৰিলো। আমাৰ দুয়োৰে অতি ব্যক্তিগত ফটোবোৰ ইতিমধ্যে মই মোবাইলৰ পৰা ডিলিট কৰিলো। নিশ্চিন্ত থাকা, তেতিয়াৰ পৰাই কি যে শান্তিৰ টোপনি জানা। মাই ডিয়াৰ প্ৰাক্তন প্ৰেমিকা, অশেষ ধন্যবাদেৰে সুখী মুক্ত ল'ৰাটো, মাৰ দেহাটো।